হাই নমস্কাৰ। আজি মই আমাৰ ঘৰৰ তামোলৰ পুলি আছে। সৰু সৰু আছে, ইমান ডাঙৰ হোৱা নাই। আমি সাউথ ইণ্ডিয়ানছ, আমি কেনেকৈ তামোলৰ পুলি মেইনটেইন কৰিম বুলি আজি মই দেখাই দিম। সৰু আছে তামোলৰ পুলি, সৰু। আগতে আমি কি দিম, এনেকৈ গাঁত, এইটো ইমান ডাঙৰ গাঁতটো লাগিব, চব ইমান ডাঙৰটো। ইয়াতে আৰু এটাতো আছে। এতিয়া গছৰ পাত দিম মই। আৰু জুইৰ ছাই দিলে ভাল হ'ব, বহুত ভাল হ'ব। আমাৰ ইফালে এক কথা আছে, তামোলৰ গছৰ ফাল চোৱাৰ আগতে গছ তলত চাবা ইয়াক কিমান সাৰ দিছা বুলি। চ' ডেট আমি গছৰ পাত, জুইৰ ছাই, গোবৰ আৰু সুফলা ইউৰিয়া বুলি বহুত আছে যে, চব দিম আমি। সৰু সৰু পুলি আছে, এতিয়া সৰু, ডাঙৰ হোৱা নাই। আৰু ডাঙৰ গছটো আছে, আমাৰ নাই, বেলেগ ঘৰৰ। মোৰ লগৰীয়াৰ ঘৰটো 1 বছৰত 1 কোটি 2 কোটি ইনকাম হৈ যায়, ন' ইছ্যু এট অল। চ' নাৰিকলৰ গছৰ ওপৰত ঝালুক দিলোঁ আমি, ঝালুকটো ব্লেক পেপাৰ বুলি কয়। আৰু যেনেকৈ তামোলৰ তলত আমি এইটো দিছোঁ যে গছৰ পাতটো, এনেকৈ ইয়াতে দিব লাগিব নাৰিকলৰ গছৰ তলত।